আজি আপোনালোকলৈ লৈ আহিছোঁ মই ঔটেঙা ঢেকীয়া শাকৰ লগত মাছৰ এখন টেঙা আঞ্জা। তাৰ বাবে মই মাছখিনি প্ৰথমতে ফ্ৰাই কৰি ল'ম। মাছখিনি ফ্ৰাই কৰোঁ মানে মই ঔটেঙা আৰু আলুখিনি কুকাৰত দি দিলোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে মই তাতে অকণমান পাঁচফোৰণ, দুটা শুকান জলকীয়া দি দিছোঁ আৰু ঢেকীয়া শাকখিনি দি অলপমান সময় ভাজি লওঁ। তাৰপাছতে যোনখিনি মই বইল কৰি লৈছিলোঁ ঔটেঙা আৰু আলুখিনি ইয়াতে দি দিছোঁ। আলুখিনি মই ভাঙি দিছোঁ, আপোনালোকে গোটাকৈও ৰাখিব পাৰে। তাতে সোৱাদ অনুসৰি অকণমান নিমখ আৰু হালধি দিছোঁ। এইখিনি এতিয়া অলপমান উতল অহালৈকে মই ঢাকোন মাৰি ৰাখি দিম। এতিয়া উতল অহাৰ লগে লগে মাছ দুপিচ মই দি দিছোঁ। তাৰপাছত অলপমান সময় মই পানীখিনি শুকাবলৈ দিম। আজি মোৰ মাছৰ টেঙা আঞ্জাখন ৰেডি হৈ গৈছে খাবৰ বাবে। এয়া এতিয়া খোৱাহে কথা আৰু আজিলৈ আহিছোঁ। আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ত।